নমস্কাৰ জনাইছো আপোনালোক সকলোলৈকে আৰু গায়ন বায়ন অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। এই গায়ন বায়ন অনুষ্ঠান হ'ব নামৰূপৰ ৰঙাগড়া গাঁৱত অহা 5 জানুৱাৰী 2025 20 পু দেওবাৰে এই অনুষ্ঠান হ'ব আৰু নামৰূপবাসী ৰাইজৰ হৈ মই সমগ্ৰ অসমবাসী ৰাইজক নিমন্ত্ৰণ দিছো। পাৰিলে আপোনালোকে দেখা দিব। এই ৰঙাগড়া এলপি স্কুলৰ সন্মুখতে এই অনুষ্ঠানটো হ'ব আৰু আপোনালোকে দেখা পাইছে পুৰুষ মহিলা সকলোৱে গাঁৱৰ ৰাইজে মিলি তেওঁলোকে প্ৰস্তুতি চলাই আছে। খুব ধুনীয়া লাগিলে। এদিনা মই গৈছিলো, ভাল লাগিলে। এইটো কাৰণে ভিডিঅ' এটা বনাই সকলোকে নিমন্ত্ৰণ দিছো। পাৰিলে আপোনালোকে দেখা দিব। আৰু অসমীয়া দেখাৰ উক্তি আছে নহয়, ৰাইজে নখ জোকাৰিলে নৈ বৈ, আৰু এয়াই হৈছে জ্বলন্ত প্ৰমাণ। মই তাত দেখিলো জীয়ৰী বোৱাৰী বৰমা এগৰাকী সকলোৱে কাম কৰি আছে আৰু অকণমান সময় তেওঁলোকে এতিয়া ৰেষ্ট লৈছে। আৰু এইফালে আপোনালোকক খুব ধুনীয়া বৰমা এগৰাকী দেখুৱাম আৰু তেখেতে খুব ফূৰ্তি কৰি মানে কামবিলাক কৰি আছিলে। মই বোলো তেখেতৰো এটা ভিডিঅ' বনাই থওঁ, দেখুৱাম। এতিয়া তেওঁ দুপাকমান নাচিও দিব আৰু তেখেতক লগ পাই খুব ভাল লাগিলে। ইমান ফূৰ্তি কৰিছে, ভাল লাগিলে। সকলোৱে বিহু নাম গাই গাই ফূৰ্তি কৰি কাম কৰি আছে। এয়া দেখিছে তেখেতে এপাক নাচিও দিছে আৰু আশা ৰাখিছো আপোনালোকে নিমন্ত্ৰণটো ৰক্ষা কৰিব বুলি। আৰু শেষত মই গুহাৰিখন আপোনালোকক দি দিম, আপোনালোকে ছেভ কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল লাগে এটা লাইক কৰি দিব আৰু গুহাৰিখন ছেভ কৰি ল'ব। আজিলৈ আহোঁ, বাই।